নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অসমী চেনেললৈ। আজি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ অসমৰ বিশিষ্ট অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ অসমী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপুনি সকলোতকৈ আগত আপডেটসমূহ পাই থাকে। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখেতৰ আচল নাম হৈছে গীতাৱলী ৰাজকুমাৰী আৰু নিক নেম জোনমণি। প্ৰফেশ্যন হিচাপে এগৰাকী এক্ট্ৰেছ হোৱাৰ লগতে তেওঁ এগৰাকী শিক্ষয়িত্ৰীও হয়। গীতাৱলী বাৰ জন্মদিন অৰ্থাৎ বাৰ্থডে 8 অক্টোবৰ। এখেতৰ বাৰ্থ প্লেচ অৰ্থাৎ জন্ম ঠাই যোৰহাট জিলাৰ নআলিত। অভিযান্ত্ৰিক নামে এখন স্কুলৰ পৰা তেওঁ প্ৰথম স্কুলীয়া জীৱন আৰম্ভ কৰিছিল। এখেতে JB কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল আৰু কটন কলেজৰ পৰা MA কমপ্লিট কৰিছিল। গীতাৱলী বাৰ ঘৰত মাক দেউতাক এজন ভাইটি থকাৰ উপৰিও 3 গৰাকী বাইদেউ আছে। এখেতৰ দেউতাকৰ নাম কৃষ্ণ ৰাজকুমাৰ আৰু মাকৰ নাম পুষ্পা ৰাজকুমাৰ। কৃষ্ণচূড়া নামৰ অসমীয়া চিনেমাখনৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ হৈছিল। কৃষ্ণচূড়া, হিয়া দিয়া নিয়া, কইনা মোৰ ধুনীয়া, ককা দেউতাৰ ঘৰ যোৱাই আদিকে ধৰি বহুকেইখন অসমীয়া চিনেমা গীতাৱলী বাই অভিনয় কৰিছিল। অভিনয়ৰ লগতে তেওঁ যোৰহাট জিলাৰ চিনামৰা কলেজত ফিলচফি বিভাগৰ এগৰাকী টিচাৰো কৰে। প্ৰিয় বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।